নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ সো বন্ধুসকল আজি আপোনালোকৰ ওচৰত 50 পইচাৰ দুটা মুদ্ৰাৰ বিষয়ে ক'ব ওলাইছো যে কেইটা নেকি আজি যুগত নচলায় কিন্তু এতিয়া সেই পইচা কিটাৰ মূল্য বহুত আছে সো বন্ধুসকল এই 50 পইচাটো 1988 চনৰ পৰা 2007 চনলৈকে চলিছিল আৰু ইয়াৰ মেটেলটো হৈছে ষ্টেইনলেছ ষ্টিল আৰু বন্ধুসকল ইয়াৰ বেক সাইডত আছে ইয়াৰ ইপিটিত আছে ভাৰতৰ মেপ আৰু সংসদখন আছে আৰু ফ্ৰন্টত অশোক স্তম্ভ অঁকা আছে বন্ধুসকল এই পইচাটো হয়তো সকলোৰে লগত আছে বা ঘৰত আছে আৰু সেই হেতুকে এই কইন্সটোৰ ভ্যালুটো অলপ কম আৰু বন্ধুসকল যেটো বস্তু এভেইলেবল সেই বস্তুটো তাৰ মূল্যটো অতি কম হয় আৰু বন্ধুসকল এই পইচাটোৰ মূল্য 4-5 টকা হয় সো বন্ধুসকল আপোনালোকক মই 2 নম্বৰটো ক'ব লাইছো 2 নম্বৰ কইন্সটো কিমান চনৰ এই কইন্সটো নিৰ্মিত সো বন্ধুসকল সৰুকে এইখিনিতে মোৰ এটা অনুৰোধ যদি ভিডিওটো ভাল পায় এটা লাইক এটা কমেন্ট শেয়াৰ কৰি দিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো বন্ধুসকল 2 নম্বৰ কইনটোৰ বিষয়ে আপোনালোকক ক'ব ওলাইছো 1982 ত এই কইনটো বনোৱা হৈছিল আৰু ইয়াৰ কইনটোৰ টাইপ হৈছে সাৰ্কুলেটিং কমেমোৰেটিভ কইন হয় আৰু ইয়াৰ কম্পোজিশন মেটেল হৈছে কপাৰ আৰু নিকেল আৰু ইয়াৰ ডায়ামিটাৰ 24 mm shape round আৰু thicknessটো হৈছে 1.65 mm আৰু এই কইনটোৰ তলত অস্কাৰ ল্যান্ড পেডেস্টেল আৰু ডিনোমিনেশন দিয়া আছে আৰু এই কইনটো সবৰে হাতত নাই যেহেতু মাৰ্কেটত এটো ইমান এভেইলেবল নাই কাৰণ 1982 তে এটো বনোৱা হৈছিল আৰু বৰ্তমান নচলাই হৈ গল 50 পইচা গতিকে ইয়াৰ ভ্যালুটো আপোনাৰ 20-30 টকা আপোনালোকে লাভ কৰিব পাৰিব সো বন্ধুসকল এই দুটা ভাল খবৰ দিলো আৰু আপোনালোকৰ হাতত যদি এনেকুৱা কইন আছে তেনেহলে বহুত ভাল খবৰ আপোনালোকে এই কইন বিলাক খাসি ৰাখি থওক কেতিয়াবা আপোনালোকৰ ইয়াৰ মূল্য বহুত বাঢ়ি যাব সো বন্ধুসকল বাই বাই সো বন্ধুসকল যদি ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই নেক্সট ভিডিও হতে আকৌ